নমস্কাৰ, আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টোত একচুৱেলি আলোচনা কৰিম এখন চিনেমাৰ বিষয়ে। আৰু মই চিনেমাখনৰ বিষয়ে কোনো ৰিয়েকশ্যন বা কোনো ধৰণৰ ৰিভিউ নিদিওঁ। মই মাত্ৰ এজন দৰ্শক হিচাপে চাই কেনেকুৱা পালোঁ সেই বিষয়ে আপোনালোকৰ আগত জনাম। চিনেমাখন হৈছে ৰীমা দাসৰ তৰাজ হাজবেণ্ড। ৰীমা দাসক সকলোৱে আপুনি চিনি পায়, যিয়ে ইয়াৰ আগতে যাৰ চিনেমা অস্কাৰলৈ গৈছে ভিলেজ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰ মুক্তিৰ পিছত তেখেতে আৰু এখন চিনেমা নিৰ্মাণ কৰিছে, যিখন নাম আছিল বুলবুল কেন সিং, যিখনে ৰজত কমল পুৰস্কাৰো পাইছিলে। অৱশ্যে মোৰ সেইখন চিনেমা চোৱা নহ'ল। তেখেতৰ এখন নতুন চিনেমা আহিছে তৰাজ হাজবেণ্ড, যিখন অলৰেডি যথেষ্ট সকলোৱে ভাল পাইছে আৰু অসমৰ বিভিন্ন চিনেমাগৃহত ইতিমধ্যে চলিও আছে। বহুতখিনি বৰ্তমান দ্বিতীয়টো সপ্তাহ আৰম্ভ হৈছে আৰু বহুতখিনি চিনেমা হলত অৱশ্যে চিনেমাখন আঁতৰাই দিছে। কেইটামান হলতহে বৰ্তমান চলি আছে, কিন্তু যিকেইটা চিনেমা হলত চলি আছে আপোনালোকে যদি ভালদৰে সঁহাৰি দিয়ে চিনেমাখন হয়তো আৰু অলপ দিন চলিব। চিনেমাখন এখন সাধাৰণ গতানুগতিক ধৰণৰ চিনেমাই, কিন্তু তাৰ উপস্থাপন শৈলী ইমান সুন্দৰ যে চিনেমাখন চাই যথেষ্ট ভাল লাগিল। কিছুমান সাধাৰণ কাহিনীক অসাধাৰণ ৰূপত যেতিয়া ফুটাই তোলা হয় পৰ্দাত, তেতিয়া খুব ভাল লাগে। তাৰ এটা উদাহৰণ আমাৰ ৰীমা দাসৰ এইখন চিনেমা বুলি ক'ব পাৰি। চিনেমাখনত যিসকল অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে তেখেতসকলো কোনো প্ৰফেচনেল অভিনেতা অভিনেত্ৰী নহয়। মই মাত্ৰ এগৰাকীহে অলপ জনপ্ৰিয় অভিনেত্ৰী, অলপ নহয়, অসমৰ এজন স্বনামধন্য অভিনেত্ৰী হয়, তেখেতক দেখিলোঁ। তাৰ বাকী যিসকল অভিনেতা অভিনেত্ৰীক দেখিলোঁ তেখেতক আকৌ মই চিনি নাপাওঁ। পিছত গম পাইছোঁ যে এইসকল ৰীমা দাসৰ পৰিয়ালৰে হয়, তেখেতৰ ভায়েক, তেখেতৰ বোৱাৰীয়েক আৰু ঘৰৰ অন্যান্য সদস্যসকল আৰু তেখেতৰ লগত বিভিন্ন সময়ত জড়িত বিভিন্ন ব্যক্তিসকলে গোটেই চিনেমাখন অভিনয় কৰিছে। বাৰু যি কি নহওক সেইটো এটা অন্য এটা চেপ্টাৰ, কিন্তু তেওঁলোকে এই যিসকল অভিনেতা অভিনেত্ৰীয়ে যাৰ কোনো পেচাদাৰী অভিজ্ঞতা নাই, তেখেতসকলে ইমান সুন্দৰকৈ চিনেমাখন অভিনয় কৰিছে যে আপোনালোকৰ নালাগে যে তেওঁলোকে কেমেৰাৰ আগত কিবা অভিনয় কৰিছে। তেওঁলোকে যেন গতানুগতিক ধৰণে জীৱনত নিজৰ দৈনন্দিন জীৱনত যি ধৰণে থাকে ঠিক সেই ধৰণেই চিনেমাখন তেওঁলোকক উপস্থাপন কৰিছে, আৰু যিটো কাৰণে চিনেমাখন এটা খুব এক্স ফেক্টৰ বুলি ক'ব লাগিব, খুব ভাল লাগিল সেইকাৰণে চাই। তদুপৰি অন্যান্য যি শিশু অভিনেতা আছে, তেওঁ অভিনেতা অভিনেত্ৰী আছে সৰু তেখেতসকলেও যথেষ্ট ভাল অভিনয় কৰিছে। চিনেমাখন চাই মই ভাল পালোঁ, সাধাৰণ দৰ্শক হিচাপে ভাল পালোঁ। আৰু মই যেতিয়া চিনেমাখন চাইছোঁ, মই যোৰহাটৰ ইলি চিনেমা হলত চাইছিলোঁ, তাত যথেষ্ট দৰ্শক আছিলে, প্ৰায় হাউচফুলেই আছিলে। আৰু বৰ্তমান চিনেমাখন আঁতৰাই দিছে, কিন্তু যদি এখন OTT প্লেটফৰ্মত মুক্তি দিয়ে তেতিয়াহ'লে দৰ্শকসকলক চাবলৈ মই অনুৰোধ জনাম। আৰু যিবিলাক চিনেমা হলত চলি আছে আপোনালোকে অন্ততঃ পৰিয়ালৰ লগত গৈ চাওক, ভাল পাব। আৰু খুব কম সময়তে এনেকুৱা চিনেমা ওলায়। বহুত সময়ত ভাল অসমীয়া চিনেমা বুলি চাবলৈ যাওঁ যদিও নিৰাশ হওঁ। ইয়াৰ আগতে বোম্বাৰাইট নামৰ এখন খুব ভাল চিনেমা ওলাইছিলে, অসমীয়া চিনেমা। তাৰপিছত এইখন চিনেমা অসমীয়া চিনেমা আচলতে এইখন মিচিং ভাষাৰ চিনেমা আছিল, কিন্তু আমাৰ অসমীয়া চিনেমা হয়, অসমীয়া ভাষাৰ বুলি ক'ব পাৰি। আৰু এইখন হৈছে এখন খুব ভাল চিনেমা। আৰু ৰীমা দাসৰ চিনেমাবিলাকৰ এটা বিশেষত্ব হৈছে তেখেতে চিনেমাবিলাকৰ নামবিলাক ইংৰাজীত ৰাখে। ভিলেজ ৰকষ্টাৰ, বুলবুল কেন সিং আৰু এইখন আপোনাৰ তৰাজ হাজবেণ্ড, নামবিলাক ইংৰাজীত ৰাখে। হয়তো এইটো তেখেতৰ এটা বিশেষত্ব চিনেমা নিৰ্মাণৰ। চিনেমাখন চাই মই ভাল পালোঁ। সকলো কলা কৌশলীকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে ৰীমা দাসলৈও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চিনেমাখন চাই মই ভাল পালোঁ। আশা কৰিছোঁ আন দৰ্শকসকলেও চাই ভাল পাব। আৰু যিবিলাক চিনেমা হলত বৰ্তমানো চলি আছে, সকলো অসমীয়া দৰ্শকক মই অনুৰোধ জনাম যে আপোনালোকে চিনেমাখন গৈ চাওক আৰু নিৰাশ নহয়, সেইটো মোৰ ফালৰ পৰা আপোনালোকক মই এছুৰেঞ্চটো দিব পাৰোঁ। ধন্যবাদ।